কাইলৈ হ'ব কওঁতে কওঁতে আমাৰ পাৰ হৈ গ'ল আমাৰ শিক্ষা বিভাগ মিছলীয়া মন্ত্ৰী আৰু এই চেবাৰ ব্ৰিজ এইটো খুব মিছলীয়া তেতিয়া ইয়াত যদি চেয়াৰমেনৰ লগ কৰিব যায় তেওঁলোকে ইটিকিং কৰে চেবাৰ বোলাৰ কাৰণে যদি মোৰ ভাই ভাই বঞ্চিত আপোনাৰ হয় তেতিয়াহ'লে মই কিন্তু নিজে পইচা দিম তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া হ'ব শিক্ষামন্ত্ৰী তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া হ'ব চেবা প্ৰশ্ন কাটিব তেওঁলোকে উত্তৰ নাজানে ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ উত্তৰ নম্বৰ দিয়াৰ পিছত তেওঁলোকে নম্বৰ দিব নোৱাৰে বুজি পালেনে প্ৰথম কথাটো হ'ল সেইটো দ্বিতীয় কথাটো হ'ল কি হ'ল চেবাই মিছা কথা কয় শিক্ষামন্ত্ৰী মোৰে মিছা কথা কয় আজি হ'ব কাইলৈ হ'ব কওঁতে কওঁতে আমাৰ পাৰ হৈ গ'ল আমাৰ ৰিজাল্ট আজিলৈকে নহ'লে তেওঁলোকে মাত্ৰ আমাক তেওঁলোকৰ সৎ উত্তৰ নাই তেওঁলোকৰ সৎ ভাৱ নাই আমাক ৰিজাল্ট এটা দিবৰ কাৰণে আমি প্ৰাপ্যৰ কাৰণে লাগিছোঁ আমাৰ প্ৰাপ্যৰ নম্বৰ তেওঁলোকে দিবলৈ বাধ্য হ'ব লাগিব যদি তেওঁলোকে প্ৰাপ্যৰ নম্বৰ আজি যদি আমাক ঘোষণা নকৰে আমি ইয়াত লাগি বহি থাকিম ৰাতিয়ে দিনে আন্দোলন কৰিম আমি প্ৰাপ্যৰ নম্বৰ লৈ ইয়াৰ পৰা যাম যদি আমাক কি হৈছে নম্বৰ নিদিলেও আমাক কোনো ক'বলগীয়া নাই যদি তেওঁলোকে কি হৈছে আমাক যি আলোচনাৰ ৰিপৰ্ট কি হ'ল এক্সপাৰ্ট কমিটিয়ে কি ৰিপৰ্ট দিলে সেই ৰিপৰ্ট আমাক যোগোৱা কৰিব লাগিব সকলোৱে আমাৰ অসমবাসী আৰু ৰাইজৰ আগত দেখুৱাব লাগিব কাৰণ আমি আজি আমাৰ প্ৰজন্মৰ কাৰণে আমি এখন চেষ্টা কৰা নাই কাৰণ চেবাই পৰীক্ষা পাতে তেওঁলোকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পেপাৰ গৰুৱে খাই তেওঁলোকৰ